নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। জয়জয়তে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই নতুন ভিডিঅ'টোৰ জৰিয়তে লিভাৰত ফেট বা চৰ্বি কেনেকৈ কি কাৰণত জমা হয় আৰু ফেট বা চৰ্বি জমা হোৱাৰ পিছত আমাৰ শৰীৰত কি লক্ষণে দেখা দিয়ে বা ফেট চৰ্বি জমা হোৱাৰ পিছত লিভাৰত কি ক্ৰিটিকেল বেমাৰ হ'ব পাৰে বা আপুনি কি ক্ৰিটিকেল বেমাৰত আক্ৰান্ত হ'ব পাৰে তাৰ ওপৰত এটা ভিডিঅ' বনাব গৈ আছোঁ। আজি স্পেচিয়েলি মই উল্লেখ কৰিম যে এবাৰ ফেটি লিভাৰ হোৱাৰ পিছত আপুনি কোনটো ছিষ্টেমত চিকিৎসা কৰিব আৰু সেই ফেটি লিভাৰ নহ'বলৈ আপুনি কি কৰিব বা হোৱাৰ পিছত আপুনি কি কৰিব লাগিব। আপুনি এবাৰ ফেটি লিভাৰ হোৱাৰ পিছত হোমিঅ'পেথিক ছিষ্টেমত চিকিৎসা কৰিলে আপুনি কেনেকুৱা সুফল পাব তাৰ ওপৰত মই উল্লেখ কৰিম। লিভাৰ হৈছে আমাৰ শৰীৰৰ গ্ৰন্থিসমূহৰ ভিতৰত বা গ্লেণ্ডসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰন্থি। লিভাৰে আমাৰ শৰীৰত বা লিভাৰত গ্লাইকোজেন ষ্ট'ৰ কৰে, ইউজেছ অফ এনাৰ্জি অৰ্থাৎ এনাৰ্জি ইউজ কৰে আৰু প্ৰ'টিন, ফেট, কাৰ্বহাইড্ৰেট আদি মেটাবলিজমৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লিভাৰে কলেষ্ট্ৰল উৎপাদন কৰে আৰু সেই কলেষ্ট্ৰল ব্যৱহাৰ বা ক্লিয়াৰ কৰে। কলেষ্ট্ৰল শৰীৰৰ বিভিন্ন পাৰ্টলৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত লিপ'প্ৰটিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেই হিচাপত হাই ডেঞ্চিটি লিপ'প্ৰটিন কলেষ্ট্ৰল আৰু ল' ডেঞ্চিটি লিপ'প্ৰটিন কলেষ্ট্ৰল আমাৰ শৰীৰত উৎপাদন হয় আৰু এই দুয়োবিধ কলেষ্ট্ৰলেই আমাৰ শৰীৰৰ কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ দুয়োবিধ কলেষ্ট্ৰলেই আমাৰ প্ৰ'টিন আৰু ফেট প্ৰপোৰ্চনৰ ক্ষেত্ৰত ৰেগুলেট হিচাপে ৰেগুলেট কৰে। আৰু এটা কলেষ্ট্ৰল আছে ট্ৰাইগ্লিচাৰাইড। এই ট্ৰাইগ্লিচাৰাইড শৰীৰত বাঢ়ি যোৱাৰ লগে লগে আমাৰ কি সমস্যা হয় সেয়াও মই উল্লেখ কৰি আছোঁ। আমাৰ শৰীৰত বা লিভাৰত ফেট কিয় জমা হয়? লিভাৰত ফেট জমা হোৱাৰ কিছুমান কাৰণ। প্ৰথম হৈছে আপুনি যদি অধিক পৰিমাণে খাদ্য খায়, যিমান লাগে তাতকৈ বেছি খাদ্য খায়, যদি আপুনি হাই ফেট জাতীয় খাদ্য গ্ৰহণ কৰে, যদি আপোনাৰ ডায়েবেটিছ আছে, যদি আপুনি বহুত পৰিমাণে এলকহল ড্ৰিংকছ কৰে, যদি আপোনাৰ অবেচিটি আছে, যদি আপুনি এক্সাৰচাইজ নকৰে, লেক অফ এক্সাৰচাইজ, আৰু যদি আপোনাৰ শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ বাঢ়ি গৈছে। গতিকে আমি লিভাৰৰ ফেট জমা নহ'বলৈ বা প্ৰিভেণ্ট কৰিবলৈ আমি অধিক পৰিমাণে খাদ্য আমি পৰিহাৰ কৰিব লাগিব। আৰু যদি অধিক পৰিমাণে খাদ্য খাইছোঁ সেইটো হিচাপত আমি এক্সাৰচাইজ কৰিব লাগিব, যাতে আমি খাদ্য যিখিনি খাইছোঁ সেইখিনিৰ পৰা যি গ্লুক'জ প্ৰডাকশ্যন হৈছে সেইখিনি যাতে বাৰ্ণ হয়। আমি যদি গাড়ী এখন চলাওঁ, তাত যদি তেল ভৰাওঁ আৰু যদি গাড়ী নচলাওঁ তেল জমা থাকি যায়। ঠিক এনেদৰে আমি শৰীৰত যিমান খাদ্য খাইছোঁ সেয়া বাৰ্ণ কৰিব লাগিব, নহ'বা শৰীৰত সেইখিনি কেলৰি ডিপজিট থাকি যাব, আপোনাৰ ৱেট বাঢ়ি যাব, অবেচিটি বাঢ়িব। অবেচিটি হ'লে লিভাৰত ফেট জমা হয়। অবেচিটি নাইকিয়া কৰিবলৈ হ'লে আপুনি খাদ্য কমাই খাব লাগিব, আপুনি এনাৰ্জেটিক খাদ্য খাব লাগিব, আপুনি ফেটজাতীয় খাদ্য এভইড কৰিব লাগিব, ফাষ্ট ফুড, চল্ট ফুড এভইড কৰিব লাগিব। যদি অবেচিটি বা ওজন কমাব পাৰে তেতিয়া ফেটি লিভাৰৰ পৰা আপুনি নিজকে বচাব পাৰিব। যদিহে ডায়েবেটিছ আছে বা হোৱা নাই তেতিয়া নোহোৱাৰ কাৰণে আপুনি চিন্তা কৰিব লাগিব। আপুনি ৰেগুলাৰ যিমান খাইছে সেইখিনি বাৰ্ণ কৰিবলৈ আপুনি এক্সাৰচাইজ কৰিব লাগিব বা পৰিশ্ৰম কৰিব লাগিব। যদি আপোনাৰ শৰীৰত হাই ফেট ইনটেক কৰিছে তেতিয়া সেই হাই ফেট জাতীয় খাদ্য আপুনি পৰিহাৰ কৰিব লাগিব। আপুনি বেছি ফেট জাতীয় মাছ, বেছি ফেট থকা মাংস আপুনি যিমান পাৰে ত্যাগ কৰিব লাগিব। আপুনি লেক অফ এক্সাৰচাইজৰ কাৰণে ফেটি লিভাৰ হয়। গতিকে আপুনি এক্সাৰচাইজ দিনটোত ৰাতিপুৱা সোনকালে উঠি আপুনি 3 পৰা 5 কিলোমিটাৰ খোজ কাঢ়ক বা ৰাতিপুৱা আৰু সন্ধিয়া আধা ঘণ্টাকৈ 1 ঘণ্টা এক্সাৰচাইজ কৰিব লাগিব। যিমান খাইছে যাতে সিমান খাদ্য বাৰ্ণ হয়। আপোনাৰ যদি শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ বাঢ়ি গৈছে তাৰ কাৰণে আপুনি ট্ৰাইগ্লিচাৰাইড কেনেকৈ নাবাঢ়ে তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। ট্ৰাইগ্লিচাৰাইড বাঢ়ে যদি আপুনি ফাষ্ট ফুড খায় বা আপুনি স্পাইচি ফুড খায় বা যিবিলাক তেল বাৰে বাৰে ব্যৱহাৰ কৰে মানুহে আৰু বিভিন্ন খাদ্য বনায় সেই তেল আপুনি পৰিহাৰ কৰিব, অৰ্থাৎ সেই খাদ্য আপুনি পৰিহাৰ কৰিব লাগিব। আপুনি যদি ঘৰতে লুচি পুৰি বনাইছে
পাপড় ভাজিছে বা বিভিন্ন ফ্ৰাই কৰিছে, মাছ ফ্ৰাই কৰিছে, বেঙেনা ফ্ৰাই কৰিছে, পটল ফ্ৰাই কৰিছে, তেল ৰৈ গৈছে, সেই তেল আপুনি বটলত ভৰাই নথ'ব। কাৰণ সেই তেল ইউজ কৰাৰ পিছত বা হোটেলত গজা বনোৱা, জিলেপি বনোৱা তেল বাৰে বাৰে ইউজ কৰাৰ পিছত তাত ট্ৰেন্স ফেট আৰু ফ্ৰী ৰেডিকেলছ জমা হয় আৰু সেয়া শৰীৰত আমাৰ ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ বঢ়াই দিয়ে। ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ বাঢ়িলে আমাৰ ফেটি লিভাৰ হ'ব। গতিকে ফেটি লিভাৰ নোহোৱাৰ কাৰণে আমি এইখিনি খাদ্য অৰ্থাৎ ডায়েট আমি মেইনটেইন কৰিব লাগিব, অবেচিটি কমাব লাগিব, ৱেট কমাব লাগিব, আপুনি ডায়েবেটিছ প্ৰিভেণ্ট কৰিব লাগিব, আপুনি হাই ফেট জাতীয় খাদ্য পৰিহাৰ কৰিব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, লেক অফ এক্সাৰচাইজ হ'লে নহ'ব, ট্ৰাইগ্লিচাৰাইড আমি কমাব লাগিব। আৰু এইখিনি আপুনি মেইনটেইন নকৰিলে আপোনাৰ ফেটি লিভাৰ হ'ব। আৰু যদি ফেটি লিভাৰ হয়, এটা লিভাৰে নিজৰ ওজনতকৈ 10 গুণ ওজন যদি ফেট জমা হয়, তেতিয়া তাৰপিছত লিভাৰৰ ক্ৰিটিকেল আৰু অসাধাৰণ বেমাৰ হ'ব, যাৰ পৰা আপুনি বাচিব নোৱাৰিব। এটা লিভাৰে নিজৰ ওজনতকৈ 1 গুণ, 2 গুণ, 3 গুণ ওজন হোৱাৰ পিছতো নিজৰ নৰ্মেল ফাংচন কৰিব পাৰে। যিমান ওজন বাঢ়ি যাব, ফেট জমা হ'ব, লিভাৰ ইনফ্লেমেশ্যন হ'ব, লিভাৰ এনলাৰ্জ হ'ব, অৰ্থাৎ ফেটি লিভাৰ হ'ব, লিভাৰৰ চাইজ বাঢ়িব, তাৰ লগে লগে লিভাৰৰ ফাংচন দিনে দিনে নৰ্মেল ফাংচন কমি যাব, এবনৰ্মেল ফাংচন আৰম্ভ হ'ব। আপোনাৰ বদ হজম হ'ব, পেট ফুলা ফুলা লাগিব, ভাত খাব মন নাযাব, অলপ খাদ্য খালে পেট ভৰা ভৰা লাগিব, অলপ পেট ভৰাই খালে আপোনাৰ উশাহ লোৱাত কষ্ট পাব, আপোনাৰ বুকুত পেইন হ'ব, জ্বলা পোৰা হ'ব, আপোনাৰ বিষ অনুভৱ কৰিব, গাঁঠিৰ বিষ হ'ব পাৰে, উশাহ লোৱাত কষ্ট হ'ব পাৰে, ইনডাইজেশ্যন হ'ব পাৰে, কনষ্টিপেশ্যন হ'ব পাৰে। এই বেমাৰবিলাক লাহে লাহে দেখা দিব। গতিকে আপুনি এইখিনি সময়তে আপুনি এইখিনি লক্ষণ দেখা দিলে আপুনি সতৰ্ক হ'ব লাগিব। আৰু তাৰপিছত যদি লিভাৰৰ যিমান ওজন দিয়ে তাতকৈ 10 গুণ ফেট যদি জমা হয়, তেতিয়াহ'লে সেই লিভাৰ হাৰ্ড হ'ব, এনলাৰ্জ হ'ব আৰু লিভাৰৰ স্কাৰ পৰিব, তাৰপিছত গৈ পেলাই লিভাৰ চিৰ'চিছ হ'ব আৰু লিভাৰ ফেইলাৰ হ'ব পাৰে, লিভাৰৰ হেপাটোচেলুলাৰ কাৰ্চিনোমা হ'ব পাৰে। আৰু এবাৰ যদি চিৰ'চিছ বা কাৰ্চিনোমা হৈ যায়, তেতিয়াহ'লে আপুনি পিছত সেয়া সাধাৰণ অৱস্থালৈ, স্বাভাৱিক অৱস্থালৈ কেতিয়াও ঘূৰাই আনিব নোৱাৰিব। গতিকে আমি সেই ক্ৰিটিকেল বেমাৰখিনি প্ৰিভেণ্ট কৰিবলৈ আমি প্ৰথমতেই বেমাৰ নোহোৱাৰ কাৰণে গুৰুত্ব দিব লাগিব। গতিকে আমি খাদ্যত গুৰুত্ব দিব লাগিব। আমি ট্ৰাইগ্লিচাৰাইড নাবাঢ়িবলৈ আপুনি যিখিনি প্ৰচেছ মই কৈছোঁ, এক্সাৰচাইজৰ পৰা আৰম্ভ কৰি খাদ্যলৈকে গোটেইখিনি কাম আপুনি কৰিব লাগিব। কিন্তু যদি হৈ গ'ল, তাৰপিছত আপুনি কি কৰিব? লিভাৰ ভালে ৰাখিবলৈ হোমিঅ'পেথিকত কিছুমান ছিষ্টেমত কিছুমান ভাল ঔষধ আছে। লিভাৰ নৰ্মেল ৰাখিবলৈ হোমিঅ'পেথিক ছিষ্টেমত ঔষধ আছে। আৰু লিভাৰ ফেট জমা হোৱাৰ পিছতো হোমিঅ'পেথিক ছিষ্টেমত ঔষধ আছে। কোনো ছাইড এফেক্ট নোহোৱাকৈ আপুনি চিকিৎসা কৰিব পাৰিব। আপুনি বেলেগ যিমান ছিষ্টেম আছে, চব ছিষ্টেমত ছাইড এফেক্ট আছে, কিন্তু হোমিঅ' ছিষ্টেমত ছাইড এফেক্ট নোহোৱাকৈ আপুনি চিকিৎসা কৰিব পাৰিব। কিন্তু হোমিঅ' ছিষ্টেমতো মেডিচিনৰ ছাইড এফেক্ট আছে, যদি সেয়া ড'জ নিমিলে, প্ৰপাৰ ড'জ যদি দিয়া নহয়। কিন্তু প্ৰপাৰ ড'জ দিলে তাৰ কোনো ধৰণৰ ছাইড এফেক্ট নাই। গতিকে আপুনি হোমিঅ' ছিষ্টেমত কি চিকিৎসা কৰিব? মই হোমিঅ'পেথিক ছিষ্টেমত চিমটমেটিকেলি চিকিৎসা কৰা হয়। গতিকে মই কমন কিছুমান মেডিচিন কৈছোঁ, যিখিনি আপোনালোকে ঘৰত ইউজ কৰিব পাৰিব, কিনি ইউজ কৰিব পাৰিব, ডক্টৰ নেদেখাকৈ আপুনি ইউজ কৰিব পাৰিব। তাৰে এটা হৈছে চেলিডোনিয়াম মাদাৰ টিনচাৰ। এইটো ৰিকুৱেষ্ট কৰোঁ, আপুনি হোমিঅ'পেথিক মেডিচিন কিনিবলৈ হ'লে সদায় আপোনালোকে জাৰ্মানৰ ৰিকুৱেষ্ট বা এডেল কোম্পানীৰ মেডিচিনহে কিনিব। তাৰ ৰিজাল্ট চবতকৈ ভাল আৰু উন্নত মানদণ্ডৰ গুণগত মানদণ্ডৰ মেডিচিন, ভাল গুণ থকা মেডিচিন প্ৰডাকশ্যন কৰে তেওঁলোকে। গতিকে আপুনি চেলিডোনিয়াম মেজাজ, মই ইয়াৰ গোটেই নামখিনি পিকচাৰ মাৰি মই আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। এইটো হৈছে চেলিডোনিয়াম মাদাৰ টিনচাৰ। এইটো 10 ফুটাকৈ দিনে 2 বাৰ 1 কাপ কুহুমীয়া গৰম পানীৰ লগত ভাত খোৱাৰ 1 ঘণ্টা আগত 3 মাহ খাব লাগিব। তেতিয়া ফেটি লিভাৰ আপোনাৰ নহ'ব, আৰু যদি হৈছে তাৰ ফেটবিলাক ব্ৰেকডাউন হোৱাত আপোনাক আগৰ অৱস্থালৈ ঘূৰাই অনাত হেল্প হ'ব। আৰু আপোনাৰ বদ হজম, গেষ্ট্ৰাইটিছ দিনে দিনে কমি যাব। আৰু যদি আপোনাৰ বদ হজম আছে, কনষ্টিপেশ্যন আছে লগত, আপোনাৰ 2 দিন 3 দিন পিছে পায়খানা হয় বা ৰেগুলাৰ নহয়, তেতিয়া আপুনি লগত এই লাইক'পডিয়াম এই মেডিচিনটো আপোনালোকে ল'ব পাৰিব। লাইক'পডিয়াম মাদাৰ টিনচাৰ দিনে 10 ফুটাকৈ আপুনি এমাহ খাব লাগিব। যদি আপোনালোকে কমপ্লিট ভাল হয়, নহ'লে আপুনি 2 মাহ খাব। দিনে 10 ফুটাকৈ ভাত খোৱাৰ 1 ঘণ্টা আগত খাব।
আৰু যদি আপোনাৰ বদহজম নাই বা গেষ্ট্ৰাইটিছৰ ইমান প্ৰব্লেম নাই কিন্তু ফেটি লিভাৰ আছে তেতিয়াহ'লে লগতে ফছফৰাছ মেডিচিনটো ল'ব পাৰে। ফছফৰাছ 30 পাৱাৰৰ 4 ফুটাকৈ দিনে 2 বাৰ আপুনি এমাহ ল'ব। তেতিয়া আপুনি প্ৰিভেণ্ট কৰিব পাৰিব আৰু ফেট নাইকিয়া হ'ব। আৰু এই 3টা মেডিচিনৰ যিকোনো এটাৰ লগত আপুনি এডেল কোম্পানীৰ এইটো হিপাটোটনিক অৰ্থাৎ লিভাৰ টনিক এডেল কোম্পানীৰ এডেল 82 এই মেডিচিনটো আপুনি ৰেগুলাৰ ইউজ কৰিব, 3 মাহ ইউজ কৰিব। তেতিয়া আপোনাৰ স্লাগিছ যেটো আপোনাৰ অবহ লাগে, যিকোনো কাম বন কৰিব মন নাযায়, হৈ থাকিব মন যায় বা লিভাৰৰ যিটো মানে স্লাগিছ সেয়া নাইকিয়া কৰিব, লিভাৰৰ নৰ্মেল ফাংচন কৰাত হেল্প কৰিব বা আগৰ এবনৰ্মেল ফাংচনৰ পৰা নৰ্মেললৈ ঘূৰি অহাত এইটো মেডিচিনে হেল্প কৰিব। এইটো লিভাৰৰ ক্ৰনিক ডিজিজৰ ভাল কৰাৰ ক্ষেত্ৰত হেল্প কৰে, লিভাৰৰ চিৰ'চিছৰ ক্ষেত্ৰতো এই মেডিচিনটোৱে হেল্প কৰে আৰু চিৰ'চিছ নহ'বলৈ এই মেডিচিনটোৱে আপোনাক প্ৰিভেণ্ট কৰিব। গতিকে এই মেডিচিনটো লগত বাকি যি 3টা পটেঞ্চি কৈছোঁ তাৰ যিকোনো এটা বা দুটা আপুনি ইউজ কৰিব পাৰিব। এইখিনি হৈছে কমন মেডিচিন, আপোনালোকে নিজে কিনি ইউজ কৰিব পাৰিব। যদি আপোনালোকৰ ওচৰত ক'ৰবাত জাৰ্মান মেডিচিন পোৱা নাযায় তেতিয়াহ'লে মোৰ ফোন নাম্বাৰ লৈ ল'ব, মোৰ তাত কণ্টেক্ট কৰি আপুনি অনলাইনত কিনিব পাৰিব। আৰু নহবা যদি আপোনালোকৰ ফেটি লিভাৰৰ লগত বেলেগ কিবা আনুষংগিক বেমাৰ আছে, ডায়েবেটিছ আছে, হাই প্ৰেছাৰ আছে বা বেলেগ কিবা ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন আছে বা কিবা বদহজম আছে বা পেটৰ যিকোনো বেমাৰ আছে তেতিয়াহ'লে সেইটো চিমটমেটিকলি মেডিচিন দিব লাগিব। ফেটি লিভাৰৰ চিকিৎসা কৰিবলৈ তাৰ বেলেগ বেমাৰৰ লগত চিমটমেটিকলি দিব লাগিব, গোটেই মেডিচিন চিলেক্ট বেলেগ হ'ব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মোৰ চেম্বাৰটো হৈছে অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ ডিং ৰোড চলচলি, সোণাইগাঁও চলচলি, তাতে জাৰ্মান হোমিও ক্লিনিক। মোৰ ফোন নাম্বাৰটো আপোনালোকক মই দি দিম 8638669548 8638669548। এইটোত যোগাযোগ কৰি আপোনালোকে কিছুমান সমস্যা সমাধান কৰিব পাৰিব। গতিকে মই ভাবোঁ আপোনালোকে বেলেগ যিকোনো চিকিৎসা পদ্ধতিতকৈ আপোনালোকে জাৰ্মান হোমিওপেথিক মেডিচিন দিব চিকিৎসা কৰিব, এজন ভাল ডক্টৰ তাত চিকিৎসা কৰিব, আপোনালোকে উপকৃত হ'ব, ফেটি লিভাৰৰ পৰা নিজকে বচাব পাৰিব। গতিকে এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাবে সঁচা উপকৃত হৈছে তেতিয়াহ'লে বেলেগৰ উপকাৰ হোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।